নাহে ভিতৰতে ঘুমাই ঘুমাই কি কৰি থাকে তামোলকে এখন খাই লওঁ ঐ বোৱাৰী আছোন কথা খাই ক'বলৈ আছে তোক বহুত দিনৰ পৰা কাম কৰিম বুলি ভাবি আছোন শুনিছ না আছো মা কি হ'ল কওকচোন ইমান দিনৰ পৰা তোক কথা কম বুলি ভাবি আছোন এটা বহিচোন কথা খা কম তহঁতে হেনো এইখন ফ্ৰক চোলা ভেকচিন পিন্ধা হেনো ধুনীয়া দেখি আছো একেবাৰে টাউনৰ মানুহখনোচোন নিপিন্ধে একেবাৰে চিঙি দিয় বোৱাৰীকচোন মাছজনী সিচোন একেবাৰে মেখেলা চাদৰকেই পিন্ধি থাকে ঘৰতে আমি শুনে গ'লে মানে দেখো নহয় একেবাৰে মেখেলা চাদৰ পিন্ধি থাকে ইমান টাউনত থাকিও মাছজনী হৈও তহঁতিও সেনেকৈ নিজৰ নীতি নিয়ম এইবোৰ নিজৰ জাতিটো নেহেৰাকৈ এখন নিচিনা একেবাৰে টাউনখনৰ নিচিনা এনেকুৱাকৈ থাকিলে মানেনো কি জাতীয় মানুহ কোনো ধৰিবই নোৱাৰিবচোন নিজৰ নিয়ম নীতিখিনি মানি চলিবি ক দেই হ'ব ক মা তহঁতৰ কথা নুশুনাকৈ কেনেকৈ থাকোঁ চা বোৱাৰী এজনী বোৱাৰী মানুহে নিজৰ মান সন্মানখিনি ৰাখিব লাগিব আমি বোলেনো এতিয়া বুঢ়া বুঢ়ী হৈ যাম য'ত ত'ত সমাজখনে ক'ব নহয় মানুহে এই বোৱাৰীকজনী একেবাৰে মেক্সি পিন্ধি থাকে ঘৰতে ফ্ৰক চোলা পিন্ধি থাকে বুলি ক'ব এইবোৰ হেত নকৰিবি এইজনী কয় এজনী বোৱাৰী আজিৰপৰা নিপিন্ধিবি আৰু হ'ব মা আজিৰ পৰা নিপিন্ধোঁ ক মানে শাহুৱে হ'লেও মাক মাকে ৰ নিপিন্ধিবি আৰু